নমস্কাৰ আপোনালোক সকলোকে মোৰ চেনেললৈ স্বাগতম জনাইছো। আজি মই আপোনালোকৰ ওচৰত কি ভিডিঅ' লৈ আহিছো আপোনালোকে গম পাইছে নিশ্চয়। আজি মই এইখন চলখনত মই কেনেদৰে জয়েন কৰিছিলো আপোনালোকক তাকে দেখুৱাম। আগতে মই এনেদৰে ফুলবোৰ বনাই ললো। আপোনালোকক মই দেখুৱাইছিলো আগৰ ভিডিঅ'ত কেনেদৰে ফুলবোৰ বনাব পাৰি। আপোনালোকেও চাই লৈ বনাই ল'ব আৰু যিসকলে চোৱা নাই চাই ল'ব ভিডিঅ'টো, তেতিয়াহে পাৰিব এই সেকেন্ড পাৰ্টটো। এনেদৰে ফুলবোৰ বনাই ল'ব। বনাই লোৱাৰ পিছত কি কৰিম আমি চাওকচোন। এনেদৰে এখন চল পাৰি ল'ম। আপোনালোকে যিটো জোখত কৰে এখন চল বা ষ্টল যিটো জোখত কৰে সেইখন এনেদৰে পাৰি ল'ব। পাৰি লৈ তাৰ ওপৰত এনেদৰে চাওকচোন, এনেদৰে ফুল কেইপাহ এনেদৰে প্ৰথম দি জুখি ল'ব। মানে কিমান পাহ লাগে দিশটোত বা পথালিটোত আপোনাৰ কিমান লাগিব আপোনালোকে এনেদৰে পাৰি ল'লে গম পাব। এতিয়া চাওকচোন মই এনেদৰে ল'লো। এতিয়া এইখন মোৰ ষ্টল হয়, মই ষ্টলৰ জোখত কৰিম। এতিয়া ষ্টলখনৰ চাওকচোন, এইখন ষ্টলখন দেখিছেনে? এটা ভাগৰ এফালত মোৰ পুৰা ছপাহ লাগিছে। এয়া চাওকচোন, আৰু এইটো চাইডে ছপাহ লাগিব। এতিয়া মই জোখটো পাই যাম সেনেদৰে। আপোনালোকেও সেনেদৰে কৰি ল'ব, যিমানটো জোখত কৰে এনেদৰে কৰিব। কৰি লৈ এতিয়া এই ফুলপাহ চাওকচোন, এনেদৰে এই যোনকেইটা ঘৰ ডাঙৰ ডাঙৰ আছিল যে 12টা আমি য'ত দিছিলোঁ আৰু সেইকেইটা এই একেলগ কৰিব লাগিব। সেইকেইটা চাওকচোন, এনেকৈ কৰিলে আপোনালোকে গম পাব নিশ্চয়। এইকেইটা আমাৰ 12টা আছিলে আৰু মাজৰকেইটা আমি সৰু সৰুকৈ কৰিছিলোঁ, 8টা দিছিলোঁ। এতিয়া 12টা য'ত লগ খাই আছিলে সেইকেইটা আমি যোগ কৰিম। এয়া চাওকচোন, আপোনালোকে এটা কালাৰটো ব্যৱহাৰ কৰিব পাৰে বা দুটা কালাৰটো। মই এনেদৰে দুটা কালাৰত কৰি দেখুৱাইছোঁ আপোনালোকক। এনেদৰে সেই চুককেইটাত আমি জইন কৰিব লাগিব। এনেদৰে গাঁঠি দি দিব লাগিব। আপোনালোকে 3-4টামান গাঁঠি দি দিব। এনেদৰে ধুনীয়াকৈ গাঁঠি দি দিব আৰু তাৰপিছত কেঁচি দি ধুনীয়াকৈ কাটি দিব, মানে সূতা ওলাই নথকাকৈ এনেদৰে কাটি দিব। এতিয়া মোৰ জইন হৈ গ'ল সেইটো। এতিয়া মই 2 নম্বৰ জইনটো কৰিম। এয়া চাওকচোন, তাৰ কাষত যোনটো ঘাট আছে সেই দুটাত আমি এনেদৰে জইন কৰিব লাগিব। এয়া চাওকচোন, 2 নম্বৰ ঘাটটোতো জইন কৰি দিলোঁ। এয়া একেবাৰে সহজ হয়। আপোনালোকে ফুলকেইপাহ প্ৰথম বনাই ল'ব। বনাই লৈ এনেদৰে জইন কৰি গ'লেই হ'ল। খালি ফুলকেইপাহ বনাওঁতে আপোনালোকৰ অলপ কেইদিন মানে সময় লাগিব পাৰে, কাৰণ ফুল বহুত লাগে ইয়াত। এয়া চাওকচোন, কিন্তু একেবাৰে সহজ। আপোনালোকে বনাই চাবচোন এবাৰ। যিসকলে কুৰ্চাৰ কাম জানে তেওঁলোকে, এতিয়া মই 3 নম্বৰ ঘাটটো দিছোঁ। এয়া দেখিছেনে? এনেদৰে জইন কৰিব লাগিব। যিসকলে জানে তেওঁলোকৰ কাৰণেতো বহুত ইজি হয়, আৰু যিসকলে নাজানে শিকিবলৈ ইচ্ছা কৰে মোৰ ভিডিঅ'তে দিয়া আছে। মই আপোনাক কেনেদৰে কুৰ্চাৰ কাম আমি শিকিব পাৰোঁ সেইটোও দিছোঁ, আৰু এই ফুলবোৰ কেনেদৰে বনাব পাৰোঁ বা মোৰ চলখন কেনেকুৱা আপোনালোকে যদি চাব ইচ্ছা কৰে মই তাতে সকলো ইয়াতে ভিডিঅ' দিয়া আছে। সকলোবোৰ ভিডিঅ' আপোনালোকে চাই ল'ব, আৰু আপোনালোকে যদি বনায় এনেদৰে বনাই ল'ব পাৰিব। এনেকুৱা যিকোনো কালাৰতে বা এটা কালাৰটো দিব পাৰে বা দুটা কালাৰটো দিব পাৰে। এনেদৰে চাওকচোন, এনেদৰে জইন কৰি দিব। এতিয়া মোৰ এটা জইন হৈ গ'ল। এতিয়া তাৰ যদি ওপৰত কৰোঁ আমি ঠিক একেদৰে কৰিব লাগিব। সেই ডাঙৰ যোনকেইডাল ঘাট আছে সেইকেইটা একেলগে আৰু মাজৰকেইটা একেলগে। এয়া দেখিছেনে? এতিয়া মই এইফালে ছাইডত কৰি দেখুৱাম। এতিয়া ছাইডতো ঠিক একেই। আপোনাৰ চাওকচোন কেনেদৰে কৰিম, আপোনালোকে চালেই বুজিব পাৰিব। এতিয়া এই দেখিছেনে? এই যোনটোত আমাৰ 12টা ঘাট আছিলে সেইকেইটা আমি একেলগ কৰিম। এয়া চাওকচোন, এইফালৰডাল আৰু সেইকেইটা একেলগ কৰি জইন কৰি দিম। এয়া জইন কৰি দিলোঁ। আপোনালোকে মোৰ আগৰ ভিডিঅ'বোৰ চাইছেনে? এইবিলাক দেখুওৱা হৈছিলে আৰু কিছুমান বহুতো ইজি চিলাই দেখুৱাইছিলোঁ চাদৰ মেখেলাত কৰিব পৰা। যদি চোৱা নাই আপোনালোকে চাই ল'ব, আৰু যিসকলে প্ৰথমবাৰৰ বাবে চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো দবাই দিব। যদি মোৰ ভিডিঅ'সমূহ চাই ভাল লাগে তেতিয়াহ'লে আপোনালোকে লাইক কৰিব আৰু কমেণ্ট কৰি জনাব কেনেকুৱা পায়। এতিয়া চাওকচোন, আপোনালোকে ধৰিব পাৰিছে নিশ্চয়। এতিয়া মই গোটেইকেইটা জইন কৰি দিছোঁ। এতিয়া আকৌ এইকেইটা মূৰত এনেদৰে কৰি দিব লাগিব। চাওকচোন, এয়া দেখিছেনে? এনেদৰে সমানকৈ আমি সংযোগ কৰি দিলে আমাৰ ধুনীয়া চলখন হৈ যায়। আপোনালোকে এনেদৰে গোটেইখনতে সংযোগ কৰিব লাগিব। আপোনালোকে টেবুল ক্লথো বনাব পাৰে এনেদৰে, বা যিকোনো কভাৰ বনাব পাৰে। এনেদৰে সংযোগ কৰিলেই হৈ যায়। এয়া চাওকচোন, মই গোটেইখিনিত কৰি দেখুৱাই দিলোঁ আপোনালোকক। আপোনালোকেও এনেদৰে কৰি ল'ব। এয়া চাওকচোন, খালি গাঁঠিকেইটা ভালদৰে দিব। অলপমান গাঁঠিটো ভালদৰে দিব আৰু সূতাডাল কাটি দিব, ঊলডাল ধুনীয়াকৈ। এয়া মোৰ চলখনৰ ডিজাইনটো মোৰ জইন কৰি হৈ গ'ল। আপোনালোকেও নিশ্চয় বুজিব পাৰিলে। এয়া কেনেকুৱা লাগিছে জনাবলৈ নাপাহৰিব। তে আজিলৈ আহিছোঁ।